নমস্কাৰ গুৱাহাটী, এয়া গুৱাহাটী এয়াৰপৰ্ট আৰু এফালে বেটা আৰু মই আহি গ'লোঁ যাবৰ বাবে। লগতে নতুন এটি ভিডিঅ' লগত পুনৰ ৰচনাই সকলোকে স্বাগতম জনাইছোঁ। ইমান মনটো ভাল লগা নাই, কাৰণ ঘৰৰ পৰা যেতিয়া আহিলোঁ তেতিয়াৰ পৰা মোৰ মনটো বহুত ৰিঙা ৰিঙা লাগি আছে। এইফালে আহি গ'লোঁ টিকেট কাউণ্টাৰলৈ। টিকেট কাউণ্টাৰত বেগ চেগ জমা দি বৰ্ডিং পাছ লৈ আৰু ৰাওনা হ'ব লাগিব বেটা আৰু মই ঋতুৰাজ। ফাইনেলি এয়া আহি গ'লোঁ আমাৰ নিজৰ ছিটলৈ আৰু নিজৰ ছিটত এতিয়া বহিব লাগিব। আমাৰ বেটা অলৰেডি বহিলে। মই এইফালে চাৰিওফালে মানুহখিনি চাই দিছোঁ। এতিয়াও মানুহ কমপ্লিট হোৱা নাই, মানুহ আৰু আহিব আছে আৰু মানুহখিনি অহাৰ লগে লগে আৰু 12টা বজাত আমাৰ টাইমিঙত 12টা বজাত যাব লাগিব। বাহিৰত চিমচিমকৈ বৰষুণ পৰি আছে। আজি বতৰটো বিশেষ ইমান ভাল নহয়, ডাৱৰীয়া ডাৱৰীয়া আৰু চিমচিমকৈ বৰষুণ টোপাল। আমাৰ ঋতুৰাজে কি ধুনীয়াকৈ চাই আছে। আৰু ঋতুৰাজ কি চাইছা? বৰষুণ চাইছা? চোৱা খিৰিকীখন কেনেকৈ টোপাল পৰি আছে, এয়া চোৱা টোপ টোপকৈ পৰি আছে খিৰিকীখনত, দেখিছানে? আৰু এতিয়া আমি যাব লাগিব ন, গুৱাহাটী এতিয়া এৰিব লাগিব। ফাইনেলি আমাৰ ফ্লাইটখন এৰি দিয়া হৈ গৈছে। টাইমিং হৈ গ'ল 12টা বাজিছে আৰু এতিয়া আমি গুৱাহাটীখন এৰিব লাগিব। আজি বহুত দীঘলীয়াকৈ আহিছোঁ আমি, গুৱাহাটী টু চেন্নাই টু হায়দৰাবাদ। এইবাৰ বহুত দীঘলীয়াকৈ আহিছোঁ বেটা আৰু মই। আগতে ইমান দীঘলীয়াকৈ বেটা আৰু মই অহা হোৱা নাই। এইবাৰ আমি ফাৰ্ষ্ট টাইম আহিছোঁ অকলে, বহুত দীঘলীয়া। আৰু আমি ডাইৰেক্ট গুৱাহাটীলৈকে আহোঁ, ডাইৰেক্টখনত এনেকৈ অহা হোৱা নাই, কিন্তু ভাল লাগিছে। এইবাৰ ফাৰ্ষ্ট টাইম চেন্নাইখন দেখিম, চেন্নাইখন দেখা নাই। দেখিম মানে এয়াৰপৰ্টটো দেখিম, বাকীনো কি দেখিম। সঁচাকৈ ওপৰৰ পৰা তলৰ পৰিৱেশখিনি চাই ইমান ভাল লাগে। আজি বতৰটো বিশেষ ইমান ভাল নহয়, সেইটো কাৰণে ফ্লাইটখন বেছি ওপৰত যোৱা নাই নেকি। এতিয়াও মই সেউজীয়া পৰিৱেশখিনি দেখা পাই আছোঁ। ইমান এখন ডাঙৰ নগৰ সৰু সৰুকৈ দেখা পাইছোঁ। সঁচাকৈ বহুত ভাল লাগে ওপৰৰ পৰা চাবৰ বাবে। এইফালে আকৌ সাগৰ নে কি জানো দেখি আছোঁ। ফাইনেলি আহি আমি এই চেন্নাইৰ সন্মুখীন হৈছোঁ। এইফালে চেন্নাইৰ পৰিৱেশ আৰু চেন্নাইৰ পৰিৱেশখিনি চাওক, ইমান ধুনীয়া লাগিছে। বেটা তুমি টোপনি গৈছা, আমাৰ নামিব হ'ল ন, উঠা ঋতুৰাজ উঠা। ফাইনেলি এয়া আমি চেন্নাই এয়াৰপৰ্টত নামিলোঁহি আৰু নামিয়ে পুনৰ আকৌ হায়দৰাবাদৰ কাৰণে বৰ্ডিং পাছ লৈ ল'লোঁ। এয়া বৰ্ডিং পাছ লৈ এতিয়া আৰু ৰাওনা হ'ব লাগিব বেটা আৰু মই হায়দৰাবাদ। তাৰপাছত এতিয়া যাবৰ বাবে লেগেজটোতো হায়দৰাবাদতে পাম, গুৱাহাটীত জমা দিলোঁ আৰু এতিয়া অকল নিজৰ বেগটো ল'ব লাগে আৰু তাৰপিছত এইফালে বেটা উঠিলেই। ল'ৰা মানুহ কথা ইমান দুষ্ট, কিমানবাৰ উঠিব কিমানবাৰ নামিব। আৰু আমি আজি বহুত সোনকালে পালোঁহি, টাইমিংটো এতিয়াও হোৱাই নাছিল, তাৰ আগতে পাই গ'লোঁহি আমি। এইফালে আমাৰ বেটা চাওকচোন কি কৰিছে। ঋতুৰাজ একেবাৰে বলা আকৌ নাহিবা, আকৌ আহি গ'লা নাৰে, বলা না ভিতৰলৈ বলা। ফাইনেলি চেন্নাইৰ পৰা আমাৰ ফ্লাইটখন এৰি দিয়া হৈ গৈছে আৰু এইফালে বতৰটো বহুত ভাল। আকাশখন চাওক, ডাৱৰখিনি কেনেকুৱা এটা পৰিৱেশ, বহুত ভাল লাগিছে। পাই গ'লোঁহি হায়দৰাবাদ। এয়া হায়দৰাবাদৰ এয়াৰপৰ্ট হয় আৰু লেগেজ ল'লোঁ। লেগেজ লৈ মেলি এতিয়া বাহিৰলৈ আহি আছোঁ। এতিয়া ৰুমলৈ যাব লাগিব আৰু ৰুমত যাবৰ কাৰণে এইফালে আহি গ'ল। এইফালে দি দিলোঁ ফুটপাথ, দি দিলোঁ লেগেজ দি দিলোঁ। মই আৰু পিছে পিছে পৰিৱেশখিনি চাই গৈ আছোঁ, আপোনালোককো দেখুৱাইছোঁ। আৰু হায়দৰাবাদৰ এয়াৰপৰ্টখন বহুত ডাঙৰ হয়, চেন্নাইখনো ডাঙৰ, তাতোতকৈ ডাঙৰ এইটো এয়াৰপৰ্ট আৰু বহুত ভালো লাগে। চাওক য'তে পাইছোঁ ত'তে চেলফিও লৈছোঁ, আপোনালোককো দেখুৱাইছোঁ। আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে সকলোকে বহুত বহুত ধন্যবাদ। আৰু এইফালে আমাৰ চাৰ্কাছ, আমাৰ বেটাই কি চাৰ্কাছ দেখুৱাইছে আপোনালোককো দেখুৱাম, চাবচোন। এনেকুৱা এটা ফূৰ্তি ল'ৰা মানুহ, ল'ৰা কথা য'ত থাকে সেইডোখৰ ঠাই সঁচাকৈ আপোন হয়। চাওকচোন চাওক এইফালে কি কৰিছে, পৰিবা ৰে, দুখ পাবা ব'লা। আৰু এতিয়া যাবৰ হ'ল, সকলোকে এৰিলোঁ, বাই বাই।